পিপিএলে কি কাম কৰিছে ডিফেন বড়োৱে কি কাম কৰিছে সি কাম কৰিছে এছেম্বলি ভাঙাটোহে কাম কৰিছে ইয়াৰ বাদে কি কাম কৰিছে আমিতো ৰাইজৰ কাৰণে কাম কৰি আছে ডিফেন বড়ো কি কাম কৰিছে এফচি প্ৰেচিডেণ্ট থাকিবলৈ এই আমাৰ এছেম্বলিটো ভাঙাটোহে কাম কৰিছে আৰু ডিফেন বড়ো হ'ল আমাৰ বড়ো জাতীয় আমাৰ বড়ো সমাজৰ বড়ো জাতীয় ছাত্ৰ সংগঠনৰ নেতা হয় সি যদি কাম কৰে বড়ো জাতিৰ কাৰণেই কাম কৰিব কোনোবা মুছলিম কোনোবা অসমীয়া কোনোবা ৰাজবংশী কোনোবা বেংগলী ইয়াৰ কাৰণে কাম কৰা মানুহ নহয় সি যদি কাম কৰে অকল বড়ো জাতিৰ কাৰণেহে কাম কৰিব আমি হ'ল সব জাতি জনগোষ্ঠীৰ কাৰণে বড়ো হওক মুছলিম হওক বা বঙালী হওক বা ৰাজবংশী হওক সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি বিপিএফ দল গঠন কৰিছোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰোঁ ডিফেন বড়ো কাম কৰিছে যোৱা এফচি প্ৰেচিডেণ্ট থকা সময়ত সি বেলেগ একো কাম কৰা নাই এই আমাৰ BTC এছেম্বলি ভাঙাই দিছে সেইটোৱে কাম কৰিছে বেলেগ একো কাম কৰা নাই আৰে ডিফেন বড়োতকৈ আৰু কোনোবা ডাঙৰ নেতা আছে নেকি এফচিৰ আহকচোন কি ডিফেন বড়ো ইয়াতকৈ আৰু ডাঙৰ নেতা আছে না নাই